আজি বনাবলৈ ওলাইছোঁ মছৰুম আৰু আলু তৰকাৰী। আপোনালোকে চাই থাকিব কেনেকুৱা লাগে। মছৰুম মাজে মাজে খাই থাকোঁ বাৰু, কিন্তু আপোনালোকৰ স্পেচিয়েলি ভিডিঅ'টো বনাইছোঁ। মই যেনেকৈ বনাওঁ সেনেকুৱা টিপছত দেখাই দিম। আপোনালোকে চাই থাকিব কেনেকুৱা হয়। যদি বেয়া হয় কমেণ্ট কৰি জনাই দিব। এয়া সুন্দৰকৈ মছৰুমখিনি কাটি ল'লোঁ। তাৰপিছতে মই কৰিম ৰহুন পিঁয়াজৰ বাকলি এৰাই ল'ম। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এয়া তেলখিনি দি দিলোঁ। মই মছৰুমখিনি বহাই দিলোঁ। ইয়াত সংমিশ্ৰণ কৰিম হালধি, তাৰপিছত আছে নিমখ। হালধিখিনি দি দিওঁ বাৰু। হালধিখিনি দি দিলোঁ। এতিয়া দি দিম নিমখখিনি। নিমখখিনি দি দিলোঁ। খেতিখিনি সুন্দৰকৈ লাৰি থাকিব লাগিব। মই আলুৱে আৰু মছৰুমখিনি একেলগে দিছোঁ, কাৰণ আমাৰ অলপমান আঞ্জাৰ কাৰণে। আপোনালোকে অকলেও ভাজিব পাৰে মছৰুমখিনি, আলুখিনি উহাই ল'বও পাৰে। তাতে দিব লাগিব এতিয়া মছলাখিনি। জিৰা গুড়া, ধনিয়া গুড়া, ৰং গুড়া, তাৰপিছত মিশ্ৰি এইবিলাক দি ল'লোঁ। তাৰপিছত দিম জলকীয়া বটা আৰু ৰহুন আদা বটাখিনি। তাতে ৰহুন আদা মিশ্ৰণখিনি ঢালি দিলোঁ বাৰু। মছলা দিয়া কাৰবাৰখিনি শেষ হৈ গ'ল। পানী সংমিশ্ৰণ কৰি পিনে ঢাকনখন এয়া মাৰি দিলোঁ। এয়া সুন্দৰকৈ ঢাকনখন খুলি দিয়াৰ পিছত এনেকুৱা হৈছে, চাওক কি সুন্দৰ হৈছে দেখিবলৈ। এয়া দেখিছে মছৰুমখিনি খুব সুন্দৰ হৈছে, কালাৰো বঢ়িয়া হৈছে। ইয়াতে এতিয়া পানী সংমিশ্ৰণ কৰি দিওঁ অলপ দেৰিকৈ। এনেকৈ চাই দিব আলুখিনি সিজি আহিছে। এয়া গৰম পানী ঢালি দিছোঁ সুন্দৰকৈ। দেখিছে গৰম পানী দি দিলোঁ। এইখিনি সুন্দৰকৈ উতলিবলৈ দিম। মাৰি দিম, উতলিবলৈ দিম। চাওক ঢাকনিখন মাৰি দিলোঁ আকৌ। চাওক মছৰুমৰ তৰকাৰী সুন্দৰকৈ উতলি আছে। ইয়াত দেখিবলৈ পাইছে হ'ব হৈছে আৰু বেছি টাইম নাই। আলু আৰু মছৰুম বনাইছিলোঁ বাৰু। এতিয়া দেখিছে গেছৰ ফ্লেমটো নমাই দিব হ'ল। দেখিছে মোৰ ভাত ৰেডি। দেখিছে কলমৌ শাক, এয়া ডিমা দুটা আৰু এয়া মছৰুমৰ তৰকাৰী। এতিয়া মই ভাত খাবলৈ ওলাইছোঁ, আপোনালোকে চাই থাকিব। মছৰুমখিনি দেখিবলৈ সুন্দৰ হৈছে, কিন্তু মাংসৰ দৰে লগা হৈছে বাৰু। মোৰ জিভাৰ পানীয়ে পৰি গ'ল নাখাওঁতে। বঢ়িয়া হৈছে। মইতো 100ৰ ভিতৰত 100 নম্বৰে পালোঁ বাৰু। আপোনালোকে কিমান দিয়ে চাওক, কালাৰটো চাই জনাব বাৰু। খুব সুন্দৰ হৈছে। বঢ়িয়া। খুব সুন্দৰ। ইমান সোৱাদ হৈছে তাৰমানে ক'ব নোৱাৰোঁ আৰু ভাষাৰে।